আজি আমি পুনৰ কাৰেক্ট টেন্স চৰ্চা কৰিব গৈ আছোঁ। প্ৰথম প্ৰশ্নটো হৈছে হি ছেইড ডেট মেন ডেছ মৰ্টেল ব্ৰেকেটত দিয়া আছে টু বি। চেণ্টেন্সটো মন কৰিলে তোমালোকে বুজিব পাৰিবা যে ই একচুৱেলি হৈছে নেৰেশ্যন আৰু ইয়াত দুটা অংশ আছে, এটা হৈছে হি ছেইড, এটা আনটো অংশ হৈছে ডেট মেন ডেছ মৰ্টেল। উইদিন ব্ৰেকেটত যিটো ভাৰ্বৰ অপশ্যন দিছে বি টু বি, বি বুলি কওঁতে আমি জেনেৰেলি পাঁচটা ভাৰ্বক আমি বুজি পাওঁ। এটা হৈছে তোমাৰ ৱাজ, ৱেৰ, ইচ, এম, আৰ। ইচ এম আৰ ব্যৱহাৰ কৰা হয় প্ৰেজেণ্ট টেন্সত, ৱাজ ৱেৰ ব্যৱহাৰ কৰা হয় পাষ্ট টেন্সত। ইয়াত আমি কি চাইছোঁ, আমাক শিকোৱা হয় যে প্ৰথম পাৰ্টটো যদি তোমাৰ পাষ্ট টেন্সত থাকে নেৰেশ্যনত, তেনেহ'লে দ্বিতীয়টো অংশ নেক্সট পাৰ্টটো ডেটৰ পাছত থকা যিটো অংশ পাৰ্ট আছে, এই পাৰ্টটো চিম্পল পাষ্ট হ'ব বা অতীত কাললৈ চেঞ্জ হৈ যাব। কিন্তু আমাক এইটো শিকোৱা হৈছে যে নেৰেশ্যনত কি হয়, প্ৰথম পাৰ্টটো যদিও বা পাষ্ট টেন্সত থাকে, কেতিয়াবা কি হয় পিছৰ অংশটো একো হাল সলনি নহয়, অৰ্থাৎ ই সদায় প্ৰেজেণ্ট টেন্সতে থাকি যায়। কেতিয়া এনেকুৱা ঘটনা ঘটে, দুটা কণ্ডিশ্যনত এনেকুৱা ঘটনা ঘটে। এটা হৈছে যদি ঘটনাটো যদি অভ্যাগত কাম হয়, ডেট মিনছ ইট ইজ অল এবাউট হেবিচুৱেল একশ্যন, মানে অভ্যাগত কাম হয়, কিবা এটা কাম যিটো নেকি আমি সদায় কৰোঁ, তেতিয়া কি নহ'ব, তেতিয়া টেন্স সলনি নহ'ব, ই প্ৰেজেণ্ট টেন্সেই তাত ইউজ হ'ব। আৰু দ্বিতীয় কথা হৈছে কি, যেতিয়া কি হ'ব তোমাৰ চিৰসত্য ঘটনা, যিটো ডেট মিনছ ই কেতিয়াও চেঞ্জ নহয়, যদি এনেকুৱা ঘটনাও হয় তেতিয়া কি হ'ব তোমাৰ, ডেট মিনছ তুমি চিম্পল প্ৰেজেণ্ট টেন্সতেই ইউজ কৰিব লাগিব, যিখিনি টেন্স তাত কাৰেক্ট টেন্স কৰিব দিয়া হৈছে। তো ইয়াত আমি কি চাইছোঁ, হি ছেইড ডেট মেন ডেছ মৰ্টেল, মানুহ মৰণশীল। মৰণশীল বুলি কওঁতে ই এটা চিৰসত্য ঘটনা নহয় জানো, সেইকাৰণে আমি কি বহাম, মেন যিটো শব্দ ৱৰ্ড, সেই ৱৰ্ডটো ছিংগুলাৰ, তোমাৰ ছিংগুলাৰ নম্বৰত আছে, সেইকাৰণে আমি বহাম ইচ মৰ্টেল। ডেট মিনছ দ্য আনচাৰ কি হ'ব, হি ছেইড ডেট মেন ইজ মৰ্টেল। আমি এতিয়া দ্বিতীয় প্ৰশ্নটোলৈ যাওঁ। দ্বিতীয় প্ৰশ্ন কি লিখা আছে, আ ষ্ট্ৰং উইণ্ড ডেছ চিন্স য়েষ্টাৰডে। য়েষ্টাৰডে মই ষ্টুডেণ্টবিলাকক প্ৰায় শিকাওঁ যে যেতিয়াই তোমালোক চেণ্টেন্সত য়েষ্টাৰডে এডভাৰ্ব চাবা, তে তোমালোকে নিশ্চিন্ত হ'বা যে ই চিম্পল পাষ্ট টেন্সৰ কথা কয়। কিন্তু ইয়াত এটা পইণ্ট মন কৰিবলগীয়া যে য়েষ্টাৰডেৰ আগত চিন্স ব্যৱহাৰ কৰা আছে। তো যেতিয়া নেকি চিন্স ব্যৱহাৰ কৰা আছে, তেতিয়া য়েষ্টাৰডেটো এটা কাল হৈ থকা নাই, এটা সময়ৰ কথা কৈছে, যে কালিৰ পৰা কিবা এটা ঘটনা ঘটি আছে। তো ইয়াত তেতিয়া আমি কি লিখিম, ইয়াত কিন্তু কি প্ৰশ্ন কি দিয়া আছে, আ ষ্ট্ৰং উইণ্ড, এটা বৰ প্ৰবল বতাহ, এটা প্ৰচণ্ড ধুমুহাৰ কথা ইয়াত উল্লেখ আছে। তেনেহ'লে চিন্স য়েষ্টাৰডে আছে, মানে কালিৰে পৰা প্ৰচণ্ড ধুমুহা বৈ আছে। তো এইকাৰণে ই তোমাৰ অতীতত কামটো আৰম্ভ হৈছে। কালি মানে কি, কালি মানে অতীত কাল। তো অতীত কালত কামটো আৰম্ভ হৈছে আৰু বৰ্তমান কাললৈকে চলি আছে। যদি কিবা এটা কাম অতীতত আৰম্ভ হয়, ষ্টাৰ্ট ইন দ্য পাষ্ট, আৰু বৰ্তমান কাললৈকে চলি থাকে, তেনেহ'লে তাক কোৱা হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এইখিনিতে আৰু এটা বস্তু তোমালোকে মনত ৰাখিবা, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স বুলি কওঁতে জেনেৰেলি আমি নাজানো কামটো কেতিয়া সমাপ্ত হ'ব, শেষ হ'ব। তো এনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ, আমি হেজ বিন বা হেভ বিনৰ সহায় লওঁ আৰু মূল ভাৱটোৰ পাছত আমি ING এড কৰোঁ। ঠিক আছে, তো আমি আনচাৰ কি লিখিম, আ ষ্ট্ৰং উইণ্ড, যিহেতু ষ্ট্ৰং উইণ্ডটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, তৃতীয় পুৰুষৰ একবচন, সেইবাবে ইয়াৰ পিছত কি বহিব, হেজ বহিব। তেনেহ'লে আনচাৰ কি হ'ব, আ ষ্ট্ৰং উইণ্ড হেজ বিন ব্লয়িং চিন্স য়েষ্টাৰডে। নিশ্চয় তোমালোকে বুজি পালা, বুজি নাপালে তোমালোকে এইখিনি পুনৰ সুধিব পাৰা। এতিয়া আহোঁ আমি নেক্সট কুৱেশ্যনলৈ। নেক্সট কি আছে, ৱেন আই মেট হিম
for the first time he there's a book আৰু ব্ৰেকেটত লিখা আছে to read মন কৰিলে চাবা যে সেন্টেন্সটো দুটা সেন্টেন্স আছে দুটা ক্লোজেস আছে এটা হৈছে when I met him for the first time আৰু সেকেন্ড হৈছে he there's a book তো এইখিনি তোমালে মন কৰিবা যে when থকা পাৰ্টটো তাত এটো সিম্পল past tense হয় that means met আছে met met মানে কি মই তাক লক কৰোতে মই যে তাক লক কৰিছিলো তেতিয়া হি কিবা এটা কৰি আছিল ঠিক আছে না তো তেনেহলে কি হ'ব তো এইখিনিতে তোমালে মন কৰিবা তো when থকাৰ যদি অংশটো যদি তোমাৰ সিম্পল past হয় তাহলে পিছৰ অংশটো কি হ'ব past continuous tense হ'ব ঠিক আছে না এতিয়া ইয়াত met past ফৰ্মত আছে এখানে সিম্পল past আর পিছৰ অংশটো past continuous হ'ব তো আমি কি বুলি লিখিম past continuous tense ৰ গঠনটো কেনেকুৱা subject watch where আর মূল ভাৱটোৰ পিছত কি হ'ব that will be ing that means when I met him for the first time he was reading a book ঠিক আছে ডি নম্বৰলৈ আহোঁ এতিয়া ডি নম্বৰ কি লিখা আছে the French woman lives in Assam for 10 years and has no wish to leave it. তো 10 বছৰ ধৰি মহিলাগৰাকী অসমত বাস কৰি আছে exactly we don't know when he started to living in Assam আসলে আমি নাজানো যে অসমত কেতিয়া হি বাস কৰিব আৰম্ভ কৰিছিলে কিন্তু হি বাস কৰা যেটো তাৰ অ্যাকশন যেটো কাৰ্য যেটো কাৰ্যক্ৰম হেখিনি এতিয়াও চলি আছে তো এনেকুৱা হলে কি হ'ব তোমাৰ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস টেন্স হ'ব আমি পুনৰ has been ব্যৱহাৰ কৰিম and after has been we are going to add ing তো আমি কি লিখিম the French woman has been living in Assam for 10 years and has no wish to leave it আজিলৈ ইমানে নেক্সট সেশনত আমি আৰু কারেক্ট টেন্সৰ বিষয়ে চৰ্চা কৰিম